So hello everyone. প্ৰথমতে মই বিলাহী, পিয়াজ আৰু জলকীয়াখিনি ভালদৰে কাটি লৈছোঁ। তাৰ পাছত মই মাছখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া মই গৰম তেলত দিছোঁ পাঁচফোৰণ আৰু অকণমান সৰিয়হ। এইখিনি ভালদৰে ফুটিবলৈ দিলোঁ। তাৰ পাছত দিছোঁ পিয়াজ আৰু জলকীয়াখিনি। অকণমান ভালদৰে লৰাই দিছোঁ। এইখিনি অলপ ভজা হোৱাৰ পাছতেই তাতে অকণমান চেনি দিম। চেনিখিনি দিয়াৰ পাছত অলপ সময় লৰাই দিছোঁ। মই মিডিয়াম ফ্লেমত এইখিনি ভাজি লৈছোঁ ভালদৰে। তাৰ পাছত দিছোঁ কাটি লোৱা বিলাহীখিনি। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিম। এতিয়া দিছোঁ নিমখ সোৱাদ অনুসৰি। নিমখটো দিলে বিলাহীখিনি ভালদৰে সিজি যাব। এতিয়া আকৌ অকণমান হালধি গুড়ি দিছোঁ। দি আকৌ ভালদৰে গোটেইখিনি লৰাই দিম। এতিয়া ধুনীয়াকৈ গোটেইখিনি অকণমান ভালদৰে সিজিবলৈ দিছোঁ আৰু ঢাকনিখন লগাই দিছোঁ। দেখিছেনে গোটেইখিনি সিজা হৈ গৈছে। এইখিনি সিজাৰ পাছতেই মই এতিয়া দিম অলপ সিজাই লোৱা আলু। এয়া দেখিছে মই আলুখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে অকণমান ভাজি লৈছোঁ। এতিয়া আৰু অকণমান সোৱাদটো বৃদ্ধি কৰিবৰ কাৰণে মই দিম অলপমান সুঠি টেঙা আৰু পানী। এইখিনি মই পানীত অলপ সময় তিয়াই থৈ দিছিলোঁ। বিলাহীৰ লগত এনেদৰে সুঠি টেঙাটো দিলে অকণমান খাবলৈ আৰু বেছি সোৱাদ হয়। এতিয়া মই দিম গৰম কৰি লোৱা পানী অলপ। পানীখিনি দিয়াৰ পাছতেই অলপ সময় লাৰি দিছোঁ আৰু অকণমান পানীখিনি উতলিবলৈ দি দিছোঁ। তাৰ পাছতে মই ভাজি লোৱা মাছ কেইপিচ তাতে দি দিছোঁ। আৰু অকণমান উতলাৰ পাছতে আমাৰ মাছৰ টেঙা আঞ্জা ৰেডি হৈ গ'ল। দেখিছে আমি কি খালোঁ? মাছৰ টেঙা আঞ্জা, কচুৰ তৰকাৰী, তিয়হৰ তৰকাৰী আৰু ভজা মাছ। Thank you for watching. Bye bye.